ইয়ান এজনীয়ে লগাই দিছে। বাইদেউ আপোনাৰ নামটো কি হয়? বাইদেউ আপোনাৰ নামটো কওকচোন কি হয়? পুৰকি পেগু। পাৰ্লাৰখনৰ নাম কি? পুৰকি পাৰ্লাৰ। এয়া দেখিছে চুলি হেনা কৰিলোঁ। চুলি হেনা কৰাৰ পাছত দেখিছে কি ধুনীয়া হৈছে চুলিৰ কালাৰ এটা হৈছে। মানে যদি আপোনালোকে চুলিত মানে জেতুকা লগোৱাৰ পাছত চেম্পু দি ধুই নিদিব। চেম্পু দি একদমেই নুধুব আপোনালোকে, খালী পানী দি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। এতিয়া মই এল'ভেৰা জেল এনেকৈ উলিয়াম, মানে এল'ভেৰা পাত একটা এনেকৈ ছিঙিবলৈ আহিলোঁ, কাটিবলৈ মানে মোৰ ফুলনি বাগানখনতে লগাই থোৱা আছে সেই ঘৰুৱা মানে, সেইকাৰণে এইখিনিকে এল'ভেৰা পাত এনেকৈ ডাঙৰ এখিলা কাটিলোঁ। কাটি মেলি ভিতৰলৈ লৈ যাওঁ এতিয়া। আৰু এইফালে জেতুকাখিনি যিহেতু পলিথিনত আছিলে, এইখিনি ভালকৈ ধুই ল'ব লাগিব। ছিঙি আনি মেলি মই ধোৱা নাই, এইটো ধুব লাগিব এতিয়া। ভালকৈ চাফাকৈ ধুই ল'ব লাগিব, নহ'লে ইয়াত লেতেৰা বহুত লাগি থাকে। আৰু এইফালে দেখিছে আমলখিখিনি মই গেলাই থ'লে আৰু ভাল হয়। আমলখিখিনি মই গেলাই থোৱা নাই আচলতে, কেঁচাকৈ এইখিনি দিম, কাটি ল'ব লাগিব। এতিয়া গোটেইখিনি মই তেনেকৈ দেখাই দিছোঁ। এল'ভেৰা জেল, আমলখি আৰু জেতুকা বহুত ধুনীয়া হয় মানে চুলি। আপোনালোকে ট্ৰাই কৰি চাব। মোৰ যিহেতু চুলি সৰিছে আৰু চুলিৰ আগখিনি এনেকৈ অকণমান ফাটিছে, সেইকাৰণে অকণমান আজি চুলিৰ মানে যতন লওঁচোন বোলো। এইখিনি মই এতিয়া মানে মিক্সি জাৰত দি দিম। প্ৰথমতে এল'ভেৰা জেলটো কাটি মেলি মিক্সি জাৰত দিব লাগিব। তাৰপাছত জেতুকাখিনি ধুব লাগিব, ধুই মেলি মিক্সি জাৰত দিব লাগিব। এয়া আমলখিখিনি মই কাটিলোঁ, আমলখিখিনি গুটিখিনি আঁতৰালোঁ। আমলখিৰ গুটিয়ে চুটিয়ে দিব নোৱাৰি, সেইকাৰণে আমলখিৰ গুটি উলিয়ালোঁ। এতিয়া দেখিছে মই জেলখিনি এনেকৈ উলিয়াবলৈ লৈছোঁ। আপোনালোকে এনেকৈ চাকু এটা লৈ মেলি জেলখিনি উলিয়াব। মনত ৰাখিব, চাকু বা কটাৰী লওঁতে ভালকৈ ধুই ল'ব, যাতে জ্বলা তলা বা কিবাকিবি লাগি নাথাকে। সেইকাৰণে ভালকৈ ধুই ল'ব, চুলিৰ কথা আছে ন, সেইকাৰণে ভালকৈ চাকু টাকুবোৰ ধুই ল'ব। মই এতিয়া জেলখিনি এনেকৈ ভালকৈ উলিয়াই লৈছোঁ, উলিয়াই মেলি মিক্সি জাৰত দি দিছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে, তেতিয়াহে বুজি পাব। বহুত ভাল হয় মানে। মই বহুত দিনৰ পৰা মানে লগাম বুলি ভাবি আছিলোঁ, কিন্তু জেতুকা নথকাৰ কাৰণে লগাব পৰা নাছিলোঁ। যিহেতু ঘৰলৈ গৈছিলোঁ বোকাখাতৰ পৰা লৈ আহিলোঁ সেইখিনি সামগ্ৰী, সেইকাৰণে আজি মানে চুলিৰ মানে অলপ কেয়াৰ লওঁ বুলি ভাবিছোঁ। জেলখিনি এনেকৈ মই দি দিছোঁ মিক্সি জাৰত। জেলখিনি দিয়াৰ পাছত আপোনালোকে আমলখি দিব আৰু জেতুকাখিনি দি মেলি পিচি ল'ব ধুনীয়াকৈ। মিক্সি জাৰত পিচিলোঁ মই এনেকৈ। এইখিনি পিছাৰ পাছত অলপ টাইম থৈ দিম। পাৰিলে আপোনালোকে অলপ ফ্ৰিজত থৈ দিব। মই এতিয়া ৰ'দত বহিলোঁ, চাদৰ ওপৰত আহিলোঁ জেতুকা লগাবলৈ। মায়ে লগাই দিব জেতুকা। চুলি মানে বহুত চুলি সৰিছে। সেইফালে এনেকৈ আগখিনি ফাটি গৈছে, দেখিছে এয়া আগবোৰ ফাটি গৈছে। অলপ হেয়াৰ কেয়াৰ ল'ব লাগে, সেইকাৰণে আজি ভাবিলোঁ কৰিয়ে পেলাম। বহুত দিনৰ পৰা ভাবি আছিলোঁ। এতিয়া মই এয়া পাৰ্লাৰত আহিলোঁ। পাৰ্লাৰ বিউটিচিয়ান এজনীয়ে লগাই দিছে। বাইদেউ আপোনাৰ নামটো কি হয়? বাইদেউ আপোনাৰ নামটো কওকচোন কি হয়? পুৰকি পেগু। পাৰ্লাৰখনৰ নাম কি? পুৰকি পাৰ্লাৰ। এইখন পাৰ্লাৰত আহিব দেই আপোনালোকে, পুৰকি পাৰ্লাৰ মনত ৰাখিব। দেৰগাঁও এলপাইন স্কুলৰ একদম কাষত লাগিয়ে আছে। এইখন চাদৰ ওপৰত পাৰ্লাৰখন খুলিছে, পুৰকি পাৰ্লাৰ, পুৰকি পেগু পাৰ্লাৰ।
আহিব দেই, মনত ৰাখিব। আকৌ এবাৰ কৈ দিছোঁ, পুৰকী পেগু পাৰ্লাৰ। এই পাৰ্লাৰ মানুহজনী বৰ ঠিক হোৱা নাই দেই, কেঞ্চেল হ'ব যেন পাইছে। পইচা নাপাব দেই বাইদেউ আপুনি। হেনাত যদি লগাই খাব নাজানে কি পাৰ্লাৰ খুলিব? এনেকৈ হাতেদি হেৰি এটা নাজানো, গোটেই মাংসতে পেলাইছে গাত। ভাল হৈছে দেই, এষাৰ দুষাৰ গালি শুনাৰ পাছতে পাৰ্লাৰ মানুহজনী ভালকৈ কাম কৰি দিছে। হাতৰ ৰাইজসকল, আপোনালোকে যদি চাই আছে এই পুৰকী পাৰ্লাৰখনত আহিবলৈ নেপাহৰিব দেই। বোকাখাতৰ ৰাইজসকলৰ কাৰণে কৈছোঁ মই, পুৰকী পেগু দেৰগাঁৱলৈ আহি পাৰ্লাৰৰ কাম শিকি গ'ল। বিউটি পাৰ্লাৰ, পুৰকী বিউটি পাৰ্লাৰ। এয়া দেখিছে চুলি মেলি আছে পাৰ্লাৰৰ মানুহজনী। এনেকৈ আপোনালোকে লগাই ল'ব চুলিত হেনা, মানে জেতুকাখিনি এনেকৈ ৰ'দত লগাই মেলি ৰ'দত অলপ টাইম শুকুৱালৈকে বহি থাকিব। টাইম টেবুল বুলি নাই আৰু ইয়াত, জেতুকাখিনি শুকুৱালৈকে বহি থাকিব। জেতুকাত মানে একো টাইম দেৰি হ'লেও একো বেয়া নহয়। যেতিয়া চুলিখিনি শুকাব তেতিয়া খালী পানীৰে আপোনালোকে ধুই দিব। চেম্পু ইউজ নকৰিব ইয়াত। চেম্পু ইউজ কৰিলে মানে জেতুকা লগোৱা নলগোৱা একেই কথা হৈ পৰেগৈ। পাৰিলে চেম্পু আপোনালোকে পাছদিনাখন লগাব। চেম্পু মানে একদম লগালগ ইউজ নকৰিব, খালী পানী দি ধুই দিব। তেতিয়া মানে ধুনীয়া হয়। খালী পানী দি ধুই আপোনালোকে চিৰাম অকণ লগাব পাৰিব বাৰু। তাৰ নেক্সট দিনাখনে তেল চেল লগাই ধুই দিব পাৰিব, আকৌ লগালগ ধুই নিদিব। এয়া দেখিছে, ভাল হৈ থাকোঁতে মোক গালি চালি পাৰিব নোৱাৰে, মাৰিব নোৱাৰে। এই চুলিত হেনা লগোৱাৰ চলেৰে চুলি কিমান জোৰত টানিছে দেখিছে আপোনালোকে, কিমান জোৰে জোৰে চুলি টানিছে, ডিঙি বেকা হৈ গৈছে। ভাল হৈ থাকোঁতেতো মাৰিব নোৱাৰে, চান্সতে ডান্স মাৰি দিছে। আইঅ ডিঙিটো বিষাইছে। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक মুখত লগালে বগা হ'ম নাই অকণমান, ৰঙা বগা জানো লগাই চাওঁনে? জেতুকা ৰঙহে লাগিব, ৰঙা বগা হ'বও পাৰোঁ। এতিয়া লগাই হৈ গ'ল জেতুকা। এতিয়া ৰ'দতে অকণমান শুকাবলৈ দিব লাগিব। ৰ'দতে বহি থাকোঁচোন। ধুনীয়াকৈ লগাই দিলে। এয়া দেখিছে চুলি হেনা কৰিলোঁ। চুলি হেনা কৰাৰ পাছত দেখিছে কি ধুনীয়া হৈছে, চুলিৰ কালাৰ এটা হৈছে। মানে যদি আপোনালোকে চুলিত মানে জেতুকা লগোৱাৰ পাছত চেম্পু দি ধুই নিদিব, চেম্পু দি একদমেই নুধুব আপোনালোকে, খালী পানী দি ধুব। তেতিয়া মানে কালাৰ, ধুনীয়া কালাৰ এটা আহে, চাইনিং হয়। আৰু এয়া দেখিছে চাইনিং হ'ব চুলিত। মানে চেম্পু দি নুধুব, পাছদিনাখন আপোনালোকে চেম্পু দি ধুব। লগালগ চুলিটো ধুই মেলি চেম্পু ইউজ নকৰিব।